Hello friends, welcome back to my YouTube channel Health Tips Iqbal. বন্ধু বান্ধবী সকল আজি শিশুৰ এটা ভাল এন্টিবায়োটিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে ইনক্লাব বিআইডি ডাইচিৰাপ। শিশুবিলাকৰ কি অসুবিধা দেখা দিলে বা কি বেমাৰ দেখা দিলে ইনক্লাব বিআইডি ডাইচিৰাপ এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে, তাৰ ড'জ কেনেকুৱা, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানী প্ৰাইচ গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধু বান্ধৱীসকল, ইনক্লাব ডাইচিৰাপত দুটাই কম্পোজিশ্যন দিয়া হৈছে, এমক্সিচিলিন 200 মিলিগ্ৰাম 5 ml কণ্টেন্সত আৰু পটাছিয়াম ক্লাৰ্বনেট 28.5 মিলিগ্ৰাম 5 ml কণ্টেন্সত। দুইটা কম্পোজিশ্যন এন্টিবেক্টেৰিয়েল হিচাপে কাম কৰে আৰু এমক্সিচিলিন পেনিচিলিন টাইপৰ এন্টিবায়োটিক হয়। ইনক্লাব বিআইডি ডাইচিৰাপ শিশুবিলাকৰ যদি কাণত কোনো বেক্টেৰিয়েল ইনফেকশ্যন হয়, কাণত বিষ কৰি থাকে, কাণ ফুলি যায়, কাণৰ পৰা পানী ওলায় বা তেজ ওলায়, পুজ ওলায়, তেনেকুৱা কণ্ডিশ্যনত এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। নাকত সাইনাছত কেতিয়াবা ইনফেকশ্যন হৈছে, নাকৰ ভিতৰত গা হৈ গৈছে, নাক ফুলি গৈছে, এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। চেষ্টত অৰ্থাৎ বুকুত কোনো ইনফেকশ্যন হৈছে, নিউমোনাইটিছ হৈছে বা বহুদিনৰ পৰা কাহ চৰ্দি জ্বৰত ভুগি আছে, এজন চিকিৎসকে এন্টিবেক্টেৰিয়েল হিচাপে চেষ্টত বুকুত কোনো ইনফেকশ্যন নহ'বৰ কাৰণে, বেক্টেৰিয়েল ইনফেকশ্যন নহ'বৰ কাৰণে, বেক্টেৰিয়া গ্ৰ নহ'বৰ কাৰণে এন্টিবায়'টিক হিচাপে কাহৰ বা জ্বৰৰ চিৰাপৰ লগত প্ৰেছক্ৰাইব কৰিব পাৰে। মনত ৰাখিব ভিউৱাৰ্ছসকল, বন্ধু বান্ধৱীসকল, জ্বৰত কেতিয়াও এন্টিবায়'টিকে কাম নকৰে, কাৰণ জ্বৰ সাধাৰণতে ভাইৰাছৰ কাৰণে হয়। ভাইৰাছ এন্টিবায়'টিকে কেতিয়াও নষ্ট কৰিব নোৱাৰে। কেতিয়াবা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে শৰীৰৰ তাপমাত্ৰা বাঢ়ি যায়, তেতিয়া এজন চিকিৎসকে বেক্টেৰিয়াটো কিল কৰিবৰ কাৰণে এন্টিবায়'টিক প্ৰেছক্ৰাইব কৰে, লগতে জ্বৰটো কমাবৰ কাৰণে অৰ্থাৎ এন্টিপাইৰেটিক হিচাপে পেৰাচিটামল প্ৰেছক্ৰাইব কৰিব পাৰে। শিশুবিলাকৰ কেতিয়াবা শৰীৰত বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে ফুৰা হৈছে, গুটি গুটি ওলাইছে, গা হৈ গৈছে, এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা শিশুবিলাক খেলা ধূলা কৰে আৰু খেলা ধূলা কৰাৰ ফলত কেতিয়াবা আঘাত পাই কাটি গৈছে, ফাটি গৈছে, আৰু সেই গাটো শুকাবৰ কাৰণে এন্টিবায়'টিক হিচাপে ইনক্লাব বিআইডি ডাইচিৰাপ প্ৰেছক্ৰাইব কৰিব পাৰে গাটো শুকাবৰ কাৰণে। আৰু গাত বেক্টেৰিয়া গ্ৰ নহ'বৰ কাৰণে কেতিয়াবা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন অৰ্থাৎ পেচাবৰ সমস্যা হ'লে, পেচাবত কেতিয়াবা তেজ ওলায় বা পেচাব কৰোঁতে কষ্ট হয়, তলপেটত বিষ কৰে, এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। এক কথাত গ'লে শৰীৰৰ অংগ যিকোনো কাৰণত বা পেটত বা বুকুত যদি কোনো বেক্টেৰিয়েল ইনফেকশ্যন হয়, এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা শিশুবিলাকৰ শৰীৰত কিবা অংগত অস্ত্ৰোপচাৰ কৰা হৈছে আৰু সেই অস্ত্ৰোপচাৰ কৰাৰ ফলত সেই গাটো শুকুৱাবৰ কাৰণে বা গাত কোনো বেক্টেৰিয়া গ্ৰ নহ'বৰ কাৰণে, নষ্ট কৰিবৰ কাৰণে এন্টিবায়'টিক প্ৰেছক্ৰাইব কৰিব পাৰে। ইনক্লাব বিআইডি ডাইচিৰাপ 1 বছৰৰ পৰা 5 বছৰলৈকে শিশুবিলাকক প্ৰেছক্ৰাইব কৰা হয়। 1 বছৰৰ পৰা 2 বছৰলৈকে 3 ml কৈ দুবাৰ 5 দিন বা 7 দিন, 2 বছৰৰ পৰা 3 বছৰলৈকে 3.5 ml কৈ দুবাৰ 5 দিন বা 7 দিন, 3 বছৰৰ পৰা 5 বছৰলৈকে 4 ml বা 5 ml কৈ দুবাৰ 5 দিন বা 7 দিন। এজন চিকিৎসকে বয়সৰ ওপৰত, ওজনৰ ওপৰত আৰু বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ড'জটো নিৰ্ধাৰণ কৰে। কেতিয়াবা 10 দিনলৈকে দিবলগীয়া হ'ব পাৰে, 5 দিন দিবলগীয়া হ'ব পাৰে, 7 দিন দিবলগীয়া হ'ব পাৰে। আৰু মই 3 ml 4 ml কৈছোঁ, তাৰ ড'জটো ইফাল সিফাল কৰিব পাৰে। ইনক্লাব বিআইডি ডাইচিৰাপ হোৱাৰ পিছত কেতিয়াবা লুজ মোশ্যন অৰ্থাৎ পাতলা পায়খানা হোৱাৰ সম্ভাৱনা আছে, কেতিয়াবা শৰীৰত এলাৰ্জি হয়, কেতিয়াবা শৰীৰৰ মুখবিলাক ফুলি যায় বা পেচাবৰ সমস্যা দেখা দিব পাৰে, কেতিয়াবা পেটত বিষ কৰিব পাৰে, বমিৰ ভাৱ হ'ব পাৰে, বেলেগ কোনো অসুবিধা দেখা দিব পাৰে। যদি এনেকুৱা দেখা দিয়ে, ইনক্লাব বিআইডি ডাইচিৰাপ খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব।
ইনক্লাব বিআইডি ডাই সিরাপ নিজে নিজে কেতিয়াও নোখোৱাব বা যিকোনো ঔষধ নিজে নিজে কেতিয়াও নোখোৱাব এজন চিকিৎসকৰ পৰামৰ্শ কৰি খোৱাব কাৰণ এন্টিবায়োটিক যদি সঘনাই খোৱাই থাকে বডি ৰেজিস্ট্যান্ট হোৱাৰ সম্ভাৱনা থাকে পিছত এই কম্পোজিশনটোৱে কাম নকৰা হ'ব ইনক্লাব বিআইডি ডাই সিরাপ বহুত ভাল কোম্পানী ইনকেমিক কোম্পানীয়ে বনাইছে আৰু এটা বটলত 30 ml আছে লগতে ওয়াটার পাব ওয়াটারখিনি বটলৰ ওপৰত যি মাৰ্কিং দিয়া আছে সেই মাৰ্কিংত ওয়াটাৰখিনি দিলে 30 ml ঔষধ হ'ব যেতিয়া খোৱাব জুকাৰি তাৰ পিছত খোৱাব ইনক্লাব বিআইডি ডাই সিরাপ এটা বটলত 30 ml তাৰ মূল্য হ'ল 60 টকা 80 পইচা যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পারচেজ কৰিব পাৰিব ইনক্লাব বিআইডি ডাই সিরাপৰ ৰিভিউ এইখিনি আশা কৰো আপোনালোকে বুজি পাইছে যদি মোৰ ভিডিও ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যদি নতুন হয় সাবস্ক্রাইব কৰিব আজিৰ ভিডিও ইমানেই সকলো ভালে থাকক ধন্যবাদ।